জীৱন অন্বেষণৰ সাধু এইখনৰ পৰা এই নাম ভূমিকাৰ যিটো কবিতা সেইটো শুনাইছোঁ দেই। জীৱন অন্বেষণৰ সাধু। মোৰ যাত্ৰাৰ বিপৰীতে বলিছে বতাহ, দুৰুই হাবিখনৰ ওপৰেৰে এজাক চৰাই উৰিছে। ৰাতিলৈ ধুমুহা অহাৰ লক্ষণ পৰিস্ফুট হৈ উঠিছে। মই হাবিখনৰ মাজেদি পোনাব লাগিব পাত। সৰু লুংলুঙীয়া পাত এটাৰে মই অকলশৰে আগবাঢ়িছোঁ। পাতটো দেখোন মোৰ দৰেই অকলশৰীয়া। টিলাটোৰ কাষেৰে উঠি যোৱা কেঁকুৰিটো এটা অশৰীৰী আৰু বিচিত্ৰ কবিতা যেন লাগিছে। জীৱন অন্বেষণৰ এটা নতুন সাধু কথা লিখিম আজি। এখন নিজান হাবি, এটা অকলশৰীয়া বাট আৰু এজন অকলশৰীয়া যাত্ৰীৰ বিপদসংকুল যন্ত্ৰণাকাতৰ অভিযানৰ শিহৰণকাৰী কাহিনীটো অন্ত নকৰালৈকে তুমি সাৰে থাকি